নমস্কাৰ ৱেষ্ট বেংগল জ্বলিছে মানে ভালকৈ জ্বলিছে কিন্তু কিয় নিৰ্বাচনত হৰাৰ পাছত মমতা বেনাৰ্জীৰ পলিটিক্যাল কেৰিয়াৰ একেবাৰে শেষ হৈ গ'ল নেকি বৰ্তমান পশ্চিম বংগত ৰাজনৈতিক সংঘৰ্ষই এটা বেলেগ ৰূপ ধাৰণ কৰিছে মানুহৰ মাজত ভায়োলেন্স ইমানেই বেছি বৃদ্ধি পাইছে যে তাত ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন আহি পৰিছে তাৰ মাজতেই আকৌ বিজেপিৰ ষ্ট্ৰং কেণ্ডিডেট শুভেন্দু অধিকাৰীৰ পিএজনক গুলিয়াই হত্যা আৰু শুভেন্দু অধিকাৰী সেইগৰাকী ব্যক্তিৰ যিজন বৰ্তমান ৱেষ্ট বেংগলৰ চিএম হিচাপে শপত গ্ৰহণ কৰিছে মানে এক্সট্ৰিম লেভেলত গৈ পাইছে চাৰিওফালে ধৰ্মীয় সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষ সকলো ফালৰ পৰা ৱেষ্ট বেংগল বৰ্তমান চলি আছে চাওক ৱেষ্ট বেংগল এখন এনেকুৱা ৰাজ্য য'ত চাহ দোকানৰ পৰা ইউনিভাৰ্চিটিৰ কেম্পাছলৈকে পলিটিক্সৰ বিষয়ে আলোচনা কৰা হয় আৰু আগৰ পৰাই ৱেষ্ট বেংগলৰ পলিটিক্সে সমগ্ৰ ভাৰতৰ বাতৰি শিৰোনামা দখল কৰি আহে কিন্তু এইবাৰ বহুত বেছি হৈ গৈছে কাৰণ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজেপিয়ে ৱেষ্ট বেংগলত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিছে কিন্তু সেইটো ৱেষ্ট বেংগলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিএমচি লিডাৰ মমতা বেনাৰ্জীয়ে মানি ল'ব পৰা নাই অৰ্থাৎ তেওঁ নিজৰ হাৰ মানি ল'ব পৰা নাই আৰু তেওঁতো নিজৰ মুখ্যমন্ত্ৰীৰ পদ এৰি নিদু বুলিয়ে কৈছিল অৰ্থাৎ তেওঁ ৰিজাইন নকৰোঁ বুলিয়ে কৈছিল মানে পশ্চিম বংগত 15 বছৰ ধৰি শাসন কৰা মমতা বেনাৰ্জীয়ে নিজৰ যি হাৰ সেইটো মানি ল'ব পৰা নাই যাক এসময়ত বেংগল কি বেটি বুলি কোৱা হৈছিল তেওঁ আৰু এতিয়া শাসনত নাথাকে অৰ্থাৎ বিজেপিয়ে যি এটা নেৰেটিভ চলাইছিল পৰিৱৰ্তন হয়তো সেইটো ৱেষ্ট বেংগলৰ জনসাধাৰণে এইবাৰ একচেপ্ট কৰিছে চাওক মমতা বেনাৰ্জী ইলেকশ্যনত হৰাৰ বহুত কাৰণ আছে তৃণমূল কংগ্ৰেছে প্ৰায় 15 বছৰ ধৰি ৱেষ্ট বেংগলত শাসন চলাইছিল আৰু জনসাধাৰণে লাহে লাহে হয়তো পৰিৱৰ্তন সঁচাকৈ বিচাৰিছিল আৰু বহুত ভোটাৰৰ অনুভৱ হৈছিল যে এতিয়া আৰু আমাক পৰিৱৰ্তন লাগে তাৰোপৰি শিক্ষক নিযুক্তি কেলেংকাৰী এটা ডাঙৰ ইছ্যু ৱেষ্ট বেংগলত নিবনুৱা সমস্যা যিদৰে উদ্যোগসমূহৰ উন্নতি হ'ব লাগিছিলে সেইদৰে হোৱা নাই আৰু এই সকলোবোৰৰ উপৰিও এবাৰ আটাইতকৈ এটা ডাঙৰ ইছ্যু আছিল বিজেপিৰ হিন্দুত্ববাদী চিন্তাধাৰাৰ প্ৰতি মানুহক আকৰ্ষিত কৰা মানে ধৰ্মীয় মেৰুকৰণ কৰা যাক কোৱা হয় এই সকলোবোৰৰ মাজতে আমি শুনিবলৈ পাইছিলোঁ যে মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰে অৰ্থাৎ তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰোঁ বুলি সাংবাদিকৰ আগত জানিবলৈ দিছিল কিন্তু বৰ্তমান তেওঁলোকৰ যিখন গভৰ্ণমেণ্ট আছিল তেওঁলোকৰ যিখন চৰকাৰ আছিল সেইখন ৰাজ্যপালৰ জৰিয়তে ডিছমিছ কৰি দিয়া হ'ল আৰু শুভেন্দু অধিকাৰীয়ে ইতিমধ্যে শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিচাপে অৰ্থাৎ বিজেপিয়ে চৰকাৰ গঠন কৰিছে তথাপিও আমি মমতা বেনাৰ্জীৰ উদাহৰণ লৈ ৱেষ্ট বেংগলৰ উদাহৰণ লৈ আমি এইটো চাওঁ আহক যে যদি কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জানি বুজি বা ইলেকশ্যনত সংখ্যাগৰিষ্ঠ আসন নোপোৱাৰ পাছতো পদত্যাগ নকৰে তেনেস্থলত ৰাজ্যপালগৰাকীৰ হাতত কি ভূমিকা থাকে বা ৰাজ্যপালগৰাকীয়ে এনেকুৱা কি ষ্টেপ ল'ব পাৰে চাওক যদি মমতা বেনাৰ্জী এনেদৰে লাগি থাকিলেহেঁতেন নাইবা মমতা বেনাৰ্জীৰ দৰে যদি কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এনেদৰে পদত্যাগ নকৰোঁ বুলি লাগি থাকে তেন্তে ৰাজ্যপালগৰাকীয়ে পোনপ্ৰথমতে তেওঁক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ক'ব অৰ্থাৎ মেজৰিটি প্ৰুভ কৰি দেখাব লাগিব তেওঁ তাৰ পাছত এছেম্বলি ফ্ল'ৰ টেষ্ট হ'ব পাৰে এমএলএসকলে ভোট দিব আৰু যদি তেওঁক তেতিয়াও সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে তেন্তে সাংবিধানিকভাৱে তেওঁ আৰু মুখ্যমন্ত্ৰী পদবীত থাকিব নোৱাৰে আৰু এতিয়া ঠিক তেনেকুৱাই হ'ল অৰ্থাৎ মমতা বেনাৰ্জী আৰু তেওঁৰ যিসকল মন্ত্ৰীমণ্ডল আছিল তেওঁলোকক ডিছমিছ কৰি দিয়া হ'ল আৰু এতিয়া বেংগলৰ চিটুৱেশ্যন আটাইতকৈ বেয়া মানুহৰ মাজত হিংসা বৃদ্ধি পাইছে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আহি পৰিছে আৰু ঠিক মই কোৱাৰ দৰে যদি কোনো এখন চৰকাৰে তেনেকুৱা এটা সময়ত বা তেনেকুৱা এটা পৰিস্থিতিত পৰি চৰকাৰ গঠন কৰিব নোৱাৰে তেন্তে আৰ্টিকল 365ৰ অধীনত প্ৰেছিডেণ্ট ৰুল ঘোষণা হ'ব পাৰে চাওক এটা সময় আছিল যেতিয়া মমতা বেনাৰ্জী পোনপ্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ পলিটিক্সত ভৰি দিছিল সেই সময়ত তেওঁক বেংগলৰ বেটি বুলি কোৱা হৈছিল অৰ্থাৎ তেওঁ বেংগলৰ দুখীয়া মানুহৰ হৈ কাম কৰিছিল বিভিন্ন প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁ পলিটিক্সত আহি সম্পূৰ্ণ পলিটিক্স সলনি কৰি দিছিল বেংগলৰ আৰু এইবাৰ বিজেপিৰ চৰকাৰ অহাৰ লগে লগে বেংগলত পুনৰ এটা নতুন চেপ্টাৰ আৰম্ভ হৈ গ'ল